এই গাইজ আজিৰ ভিডিঅ'টো বেলেগ ধৰণৰ হ'ব, আপোনালোকে চাই থাকক। ভিডিঅ'টো শেষলৈকে মই গৈ আছোঁ। কি কৰিবলৈ গৈ আছোঁ আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। এইটোৱে আমাৰ ৰাস্তা, একদমবাৰে গাঁৱলীয়া ৰাস্তা। এইফালে চাব পাৰিছে কিটি পটাৰ, একদম ধুনীয়া কিটি পটাৰ। চুলি কাটি দিওঁ। এইটো হ'ল ব্ৰইলাৰ ফাৰ্ম। এই যে গৰু চৰকেইটাক চুলি কাটি দিব লাগে। আজি ৰাতিত গৰু চৰ কৰিছিল। এইয়া এয়াই হ'ল গৰু চৰ, চাইচোন কেনেকুৱা কৰি আছে। আৰু ওফালে এজন গৰু চৰ আহি আছে, গৰু চৰ। কি ধুনীয়া। পাগল হৈছে আজি ৰাতিত গৰু চৰ কৰিয়া ধৰা পৰিল ন। চুলি কাটি দিব লাগে এইটো। এই গৰু চৰক কেনেকৈ ভালকৈ কাটিম? ৰবা আৰম্ভ কৰি দিওঁ নে? আৰম্ভ কৰি দিওঁ। যায় নামা বঢ়িয়া। खानायखौ साननो नागिरा दारिखौ सायो। सिर्फ और सिर्फ प्रजा और देश की चिंता थी। वो अपने आनंद ने उनकी तरफ गुस्से से देखा और कहा, ये है तेरी औकात, अब तू मुझे सिखाएगा। অকমান বেশি বেশি করে কাটিবে না। सुरक्षा करनी, अब तू बताएगा मुझे कि अपने राज्य का विस्तार कैसे करना है। वो कौड़ी का शिक्षक गुस्से से ভালুক নিচিনা চুলি চাচোন, একদম বৰে পুৰা চুলিটোৱে একদম বৰে পুহি ৰাখিছে।